পলাব খুলিছিল আমি আন্ধাৰত গুলিয়াই কেনে তেওঁক আহত কৰি গ্ৰেপ্তাৰ কৰিব লগা হৈছে আমি অসম আৰক্ষীক প্ৰশ্ন কৰিছোঁ যদি তোমালোকে আন্ধাৰত এজন মানুহক ভৰিত গুলিয়াব পাৰা তেনেহ'লে মইনুল হকৰ গুলিওৱা গুলিটো এই বুকলত লাগিল কিয় ভৰিত কিয় তোমালোকে মাৰিব নোৱাৰিলা হয় আজি ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন আজি এই মুকলি সভাত সমগ্ৰ BTAD অঞ্চলৰ ৰাইজ আহি স্বতঃস্ফূৰ্তভাৱে উপস্থিত হৈছে ABMCৰ প্ৰতিটো জিলা সমিতিৰ পৰা ABMCৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে আমি আজি এই কোকৰাঝাৰ জিলা সমিতিৰ যি নৱাগত সমিতি এই সমিতিটোৱে কোকৰাঝাৰ জিলা সমিতিৰ লগতে সমগ্ৰ BTAD অঞ্চলত এক নৱজাগৰণ শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক বৈপ্লৱ ৰাজনৈতিক অধিকাৰ ভূমিৰ অধিকাৰ আদি কৰি বিষয়বস্তুসমূহ আমাৰ জাতীয় যিখিনি সমস্যা আছে সকলো জাতি জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ যাতে সুনিশ্চিত হয় তাৰ কাৰণে আমাৰ এক বিভিন্ন বুদ্ধিজীৱীৰ লগত আলোচনা কৰি আজি এই মুকলি সভাত আমি বিতংভাৱে আলোচনা কৰোঁ এটা কথা আপোনালোকক আমি ক'ব খুজিছোঁ যে মানুহ জীয়াই থাকিলে পোনপ্ৰথমে মানুহৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰাইটছটো হৈছে লেণ্ড ৰাইটছ আৰু এই সময়ে সময়ে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ থ্ৰেট অহা আমি দেখা পাওঁ আমি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ যে সমগ্ৰ BTADৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ কোনো পদ্ধতি আগতীয়াকৈ জৰীপ নকৰাকৈ যাতে উচ্ছেদ কৰা নহয় তাৰ কাৰণে ABMCৰ পৰা আমি স্পষ্টভাৱে দাবী জনাইছোঁ লগতে আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত উচ্ছেদৰ নামত নিৰীহ জনতাক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আজি কণ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যতৰ কথা চিন্তা কৰা নহয় সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত লৈ হেতালি খেলা অসম চৰকাৰক আমি পুনৰাই আহ্বান জনাব খুজিছোঁ যে শিক্ষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগিব ভূমিৰ অধিকাৰ সুনিশ্চিত হ'ব লাগিব আমি কোনো ব্যক্তিক কোনো চৰকাৰৰ যদি কোনো ভূমিৰ প্ৰয়োজন হয় সেই ভূমি জৰীপ কৰি পেলাই তাৰ পিছত নিৰ্দিষ্টভাৱে মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ পিছতহে উচ্ছেদৰ কথা চিন্তা কৰাৰ যদি চৰকাৰৰ দৰকাৰ আছে কৰিব পাৰে কিন্তু অন্যথায় যদি যধে মধে যদি উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হয় তেতিয়াহ'লে ABMCৰ উদ্যোগত এক পূৰ্ণ পৰ্যায়ৰ গণতান্ত্ৰিক ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি প্ৰস্তুত আছোঁ আমি আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ যে উদ্দিন আলী মিয়া এইসকলক টাৰ্গেট কৰি পেলাই যদি উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হয় গণতান্ত্ৰিক অধিকাৰ হিচাপে সাংবিধানিক অধিকাৰ হিচাপে আমি পুনৰবাৰ আমি ৰাজপথত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আমি পুনৰবাৰ আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈছোঁ আহমেদক কোকৰাঝাৰৰ মাজমজিয়াত দিন দুপৰত গুলীয়াই হত্যা কৰিছিল আজি CBIয়ে চাৰ্জশ্বিট দাখিল কৰিলে তিনিজনৰ নামো ঘোষণা কৰিছে আজিলৈকে অসম আৰক্ষীয়ে সেই তিনিজন কালপিতক গ্ৰেপ্তাৰ নকৰাৰ ৰহস্য কিন্তু আমি আজিলৈকে বুজিব নোৱাৰিলোঁ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমি বিশ্বাসী তেখেতে যিধৰণে ঘোষণা কৰিছিল যে যিকোনো সময়তে বা নিৰ্বাচনৰ আগত তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 2টা মাহ নিৰ্বাচন উকলি হোৱাৰ 2টা মাহ পিছতেই লাবিকুল হত্যাকাৰীক নাম ঘোষণা কৰা হ'ব লগতে গ্ৰেপ্তাৰ কৰা হ'ব আজি ঘোষণা কৰাৰ পিছত আজি প্ৰায় এবছৰ উকলি গ'ল আজিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাবিকুল হত্যাৰ বিষয়ে এবাকী কথা কোৱা কিন্তু পৰিলক্ষিত নহ'ল অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে গণতান্ত্ৰিক ধ্বজা অসমৰ BTADৰ এক ছাত্ৰ নেতা বলিষ্ঠ কণ্ঠ যুৱ নেতা এজন লাবিকুল ইছলাম আহমেদ ডাঙৰীয়া আছিল সেই লাবিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাৰ ক্ষেত্ৰত যিসকল দোষীৰ নাম ঘোষণা কৰা হৈছে এই মাহৰ ভিতৰত সেইসকল হত্যাকাৰীক এৰেষ্ট কৰি পেলাই জেল হাজত লৈ প্ৰেৰণ কৰাৰ কাৰণে দাবী জনাইছোঁ অন্যথায় আন্দোলন অনিবাৰ্য পুনৰাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈ আছোঁ কোকৰাঝাৰ জিলা সমিতিৰ যিটো অধিৱেশন আছে এই অধিৱেশনৰ জৰিয়তে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী তথা গোটেই BTADবাসীয়ে এটা কথা জনাব বিচাৰিছোঁ যোৱা কিছুদিন আগত আমাৰ চিটলা আঞ্চলিকৰ অন্তৰ্গত এজন ছোৱালীক এটা দুষ্ট চক্ৰই স্কুলৰ পৰা তেখেতক জোৰপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় কিন্তু ছোৱালীজনীক আমি ABMCৰ তৰফৰ পৰা বহুত কষ্টৰ বিনিময়ত অৰুণাচলৰ পৰা উদ্ধাৰ কৰি লৈ আহিলোঁ কিন্তু কেছ এটা ৰেজিষ্টাৰ হৈছে আমাৰ কি কয় আঠানি থানাত এই আঠানিৰে কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত আজি ছোৱালীজনী যিটো ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্টত এই ল'ৰাৰ লগত আৰু
4-5জন মানুহ অলৰেডি তেখেতৰ লগত সাঙুৰ খাই আছে কিন্তু আমি প্ৰশাসনিক ইমানবাৰ মানে হেঁচা দিয়াৰ পিছতো আজিলৈকে এই কেছৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নলয় গতিকে এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ BTID চৰকাৰ তথা অসম চৰকাৰ বিশেষকৈ আমাৰ কোকৰাঝাৰ আৰক্ষী মহোদয়ক এই কথাখিনি ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ ছোৱালীজনী নিৰাপত্তা নাপাব নেকি আমাৰ ছোৱালীজনী ন্যায় নাপাব নেকি গতিকে এই ক্ষেত্ৰত কোকৰাঝাৰৰ SP মহোদয়ক এডিশ্যনেল SP মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ আজি এই অধিৱেশনৰ মজিয়াৰ পৰাই ক'ব বিচাৰিছোঁ যদি এই ছোৱালীজনীৰ যি কেইজন কালপিত আছে এই কালপিত কেইজাক যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা নহয় ইয়াৰ বিপৰীতে কিন্তু আমি আমাৰ BTID যিমানবোৰ মহিলা আছে গোটেইখিনি মহিলা ৰাজপথত থিয় কৰাৰ কাৰণে বাধ্য হ'ম ইয়াত যদি কোনোবাৰ পৰিৱেশ সৃষ্টি হয় তেনেহ'লে গোটেইখিনি জগৰীয়া প্ৰশাসন হ'ব বুলি আমি আজি এই ব্যৱস্থাৰ জৰিয়তে ক'ব বিচাৰিছোঁ